আজি ছোৱালীজনীৰ জন্ম হোৱা 4 মাহ সম্পূৰ্ণ হৈছে। তাইক আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব আৰু লগতে আমনিবোৰ কমিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। লগতে কিনাৰতে থকা বেল আইকনটো টিপি দিব। সময় পাখি লগা কাৰৰ দৰে, সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে গমকেই পোৱা নাযায়। সিদিনাখন তুমি আমাৰ মাজলৈ আহিছিলাহে, এদিন দুদিনকৈ, আজি 4 মাহত ভৰি দিলেহি। তোমাক লৈ আমি বহুত সুখী সোণ। তুমি অহাৰ আগজাননী পাই তোমাৰ মা পাপাই কিমান আনন্দ পাইছিলো, কিমান যে সপোন ৰচিছিলো, হয়তো কথাৰে ভাষাৰে বুজাব নোৱাৰিম। আৰু 12 জুলাইত তুমি মোৰ উকা কোলা শুৱনি কৰি তুলিছিলা। আৰু এদিন দুদিনকৈ, আজি 4 মাহত ভৰি দিলেহি সোণ। তোমাৰ মৰম লগা মুখখনি চালে বুকু ভৰি পৰে। তুমি কান্দিলে আমিও কান্দো, তুমি হাঁহিলে আমিও হাঁহো। সোণ, তুমি ডাঙৰ মানুহ হোৱাৰ আগত ভাল মানুহ হবা। মানুহক সহায় কৰিবা, ডাঙৰক সন্মান কৰিবা, সমাজৰ হকে ভাল কাম কৰিবা। তোমাৰ মা পাপাই সদায় সেইটোৱেই বিচাৰে, তোমাৰ সুখতে আমি সুখী হওঁ। তোমাৰ মা পাপাৰ বুকুত তুমি সদায় সোণ হৈ জিলিকি থাকিবা। তুমি দীৰ্ঘায়ু হোৱা তুমি দীৰ্ঘায়ু হোৱা মোৰ কলিজা। তোমালৈ অশেষ মৰম। তোমাৰ মৰমৰ মা।